হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল A to Z এভৰিডে লাইফলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জলফাই মিঠা আচাৰ। জলফাই মিঠা আচাৰ খাই সকলোৱে ভালেই পায়, বেয়া পোৱা লোক খুব কমেইহে আছে। গতিকে আহকচোন মই ভিডিঅ'টো কেনেকৈ বনাইছোঁ আপোনালোকেও এবাৰ চাওক, আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মছলাখিনি আপোনালোকে দেখিছে মই ভাজি আছোঁ। ইয়াত 3টা শুকান জলকীয়া, 1 চামুচ ধনিয়া আছে, গোটা ধনিয়া, আৰু 1 চামুচ গোটা জিৰা। এইখিনি পকা জলফাই, এইখিনি জলফাইখিনি পকি থকাৰ কাৰণে মানে গৰম পানী দিবলগীয়া নহ'লে এটা ৰ'দত নিমখ অলপ সানি শুকুৱাই লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ খুন্দনাতে এনেকৈ অকণমান থেতালি ল'ম। জলফাই মিঠা আচাৰৰ কাৰণে এতিয়া ইয়াত গুড় কাটি লৈছোঁ অলপ। এইখিনি ভালকৈ গুড় ইয়াতে উতলিব লাগিব। এতিয়া গুড় উতলি আছে। এতিয়া গুড়খিনি উতলে মানে মই এই জলফাইখিনি অলপ পিটিকি এনেকৈ ভাঙি লৈছোঁ। তেতিয়া গুড়খিনি ভালকৈ সোমাই যাব আৰু খাবলৈ বেছি টেষ্টি হ'ব। এয়া জলফাইখিনি এতিয়া পিটিকা হৈ গ'ল। এনেকৈ পিটিকি লৈ এতিয়া এই উতলি থকা গুড়ত জলফাইখিনি দি দিম। জলফাইখিনি গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া মই অলপ লৰাই দিম। লৰাই গোটেইখিনি জলফাই যাতে গোটেইখিনি মিহলি হৈ যায় তেতিয়ালৈকে লৰাই থাকিব লাগিব। এতিয়া এই খুন্দি থোৱা মছলাখিনি এতিয়া জলফাইখিনিত দি দিম। অকণমান নিমখটো ছটিয়াই দিব লাগে, তেতিয়া অকণমান মিঠাৰ সোৱাদটো ভালকৈ আহে। জলকীয়া গুড়ি দিলে অলপ ৰংটো ইয়াতকৈ উজ্জ্বল হয়। মই জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে অলপ জলকীয়া গুড়ি ঢালি ল'ব পাৰে। এতিয়া প্ৰায় হৈছে আৰু আচাৰখিনি। জলফাইখিনি ভালদৰে উতলিবলৈ দিলোঁ। এতিয়া অলপ আঠা হওঁতে নমাই দিলোঁ। এতিয়া প্ৰায় ঠাণ্ডা হৈছে, বৰ ধুনীয়া এটা কালাৰ হৈ উঠিছে।